নমস্কাৰ বন্ধু বান্ধৱীসকল, দিনটোৰ বহুতেই গুৰুত্বপূৰ্ণ খবৰ। চাহ বাগিচাৰ ডন পুৰস্কাৰ আঁচনি 8 লাখ একাউণ্টত দিয়া হ'ব 3,000 কোটি টকা। অসম চাহ বাগিচা ডন পুৰস্কাৰ আঁচনিৰ অধীনত চাহ বাগিচাৰ প্ৰায় 8 লাখ একাউণ্টত দিয়া হ'ব 3,000 কোটি টকা। জনতা ভৱনত অনুষ্ঠিত সংবাদমেল সম্বোধন কৰি বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে এই কথা। মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ চাহ শ্ৰমিকসকলক বেংকিং লিংকেজৰ লগতে সম্পৰ্কিত কৰাৰ স্বাৰ্থত 2017-18 চনত 6,33,411টা একাউণ্টত খোলা হৈছিল। সেই সময়ত চাহ শ্ৰমিকক সকাহ দিয়া তথা বেংক একাউণ্টসমূহ জীয়াই ৰখাৰ স্বাৰ্থত 2,500 টকাকৈ একাউণ্টত জমা দিয়া হৈছিল। 2018-19তো এই আঁচনিখন কাৰ্যকৰী কৰা হৈছিল। বেংক একাউণ্ট খুলিবলৈ বাকী ৰোৱা চাহ শ্ৰমিকসকলক পুনৰ এবাৰ বেংকিং ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে সেইবাবে বেংক একাউণ্টৰ সংখ্যা 7,15,979লৈ বৃদ্ধি কৰা হয় আৰু পুনৰ 2,500 টকাকৈ আগবঢ়োৱা হয়। বিত্তমন্ত্ৰীগৰাকী এতিয়া চাহ শ্ৰমিকৰ এই একাউণ্টৰ বাবে 250 কোটি টকা আঁচনিখনৰ বাবে ধাৰ্য কৰা বুলি জানিবলৈ দিয়ে। উক্ত 7,15,959টা একাউণ্টকে ধৰি আৰু 84,021টা একাউণ্টৰ সংখ্যা যোগ দি মুঠ 8 লাখ একাউণ্টত 3,000 কোটি টকা জমা কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে। উক্ত টকা জমা দিয়া প্ৰক্ৰিয়া আগন্তুক 15 নৱেম্বৰৰ ভিতৰত শেষ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বিত্তমন্ত্ৰীগৰাকী এই আঁচনিক লৈ সুখী বুলি মন্তব্য কৰি কয় যে কোভিডকালীন অৱস্থাত এই একাউণ্টৰ জৰিয়তে মহিলা চাহ শ্ৰমিকসকলক সকাহ দিয়াৰ লগতে এতিয়া অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো এই একাউণ্ট ব্যৱহাৰ কৰিব পৰা যাব বুলি উল্লেখ কৰে। মাস্ক নিপিন্ধিলে 500 টকা জৰিমনাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। কৰোনাক লৈ কঠোৰ হ'ব চৰকাৰ। কোভিড-19ক লৈ কঠোৰ হ'বলৈ বাধ্য ৰাজ্য চৰকাৰ, এই কথা জানিবলৈ দিয়া স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে কোভিড-19 ৰোগীৰ বৰ্ধিত ৰূপক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু ৰাজ্য চৰকাৰক কঠোৰ হ'বলৈ আহ্বান জনাইছে। সেই মৰ্মে কালি মাস্ক নিপিন্ধা লোকক 500 টকা জৰিমনা বিহিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে ন্যায়ালয়খনে।